নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম। সমীৰণ ফুকনৰ বিষয়ে নামটো হয়তো এইকেইদিন অসমৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছে। আজি আমি এই ভিডিঅ'টোত সমীৰণ ফুকন কোন তেওঁৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। সমীৰণ ফুকনৰ জন্ম 1999 চনৰ 19 ছেপ্টেম্বৰত জয়সাগৰৰ জয়ানগৰত হৈছিলে। তেওঁৰ পিতৃৰ নাম আছিল তাৰাপ্ৰসন্ন ফুকন, যি এগৰাকী এখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, আৰু মাতৃ অঞ্জলি বৰুৱাও এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী। সমীৰণ ফুকনৰ স্কুলীয়া শিক্ষানো ক'ত হৈছিলে? শিৱসাগৰৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত, যি অসমৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। অষ্টম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতেই 2003 বৰ্ষত আলোচনী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা সমীৰণ ফুকনে 2005 চনত প্ৰথমবাৰ জয়সাগৰত এটা আছুৰ প্ৰাথমিক গোট খুলি তাৰ সাধাৰণ সম্পাদকৰ হিচাপে আছুৰ লগত পোনপটীয়াকৈ জড়িত হৈ পৰে। 2007 পৰা 2009লৈকে তিনিবাৰ একেৰাহে শিৱসাগৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব গ্ৰহণ কৰি আছুৰ ইতিহাসত এক ৰেকৰ্ড স্থাপন কৰে। তাৰ পৰৱৰ্তী সময়ত 2010 চনৰ পৰা 2014 চনলৈকে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। 2023 পৰা 2024 চনৰ ডিচেম্বৰ মাহৰ শেষলৈকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ দায়িত্ব গ্ৰহণ কৰি অৱশেষত আছুৰ সাধাৰণ সম্পাদকৰ দৰে শীৰ্ষ পদত নিৰ্বাচিত হয় সমীৰণ ফুকন। একেবাৰে শেষত আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীলৈ আমাৰ ফালৰ পৰাও অভিনন্দন জ্ঞাপন কৰিবলৈ আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।